হেল্ল', আজি আৰু এটা কবিতা লৈ আহিছোঁ। কবিতাটো শৈশৱকালত আমি খুব গাইছিলোঁ, মুখস্থ কৰিছিলোঁ। কবিতাটোৰ শিৰোনাম ঈশ্বৰ। কবি ৰঘুনাথ চৌধুৰী। ভালদৰে শুনিবা দেই। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা। চিঞৰি চিঞৰি মাতিলে তোমাক নেমাতা দূৰৈৰ পৰা। নাজানো তোমাক মিনতি কৰিব, আমি অতি সৰু ল'ৰা। আছা নেকি প্ৰভু সৰগত তুমি, হয় জোন গেলি তৰা। নুবুজো তোমাৰ মৰমৰ মাত, আমি অতি সৰু ল'ৰা। ৰিণিকি ৰিণিকি সুৰ এতিয়াহে জানো কৰবাৰ পৰা। তথাপি তোমাক ভাল পাওঁ প্ৰভু, আমি অতি সৰু ল'ৰা। তোমাৰ চেনেহ দয়াৰে আমাৰ টোকনি থাকে ভৰা। নোৱাৰো বুজিব তোমাৰ মহিমা, আমি অতি সৰু ল'ৰা। বিলোৱা ইয়াত মৰম জেউতি নিতে আঁতৰৰ পৰা। কেনেকুৱা লাগিলে জনাবা দেই। মই কিন্তু মুখস্থ কৰি যাম। মই বহুখিনি শিকিবলৈ পাইছোঁ, তোমালোকে শিকি যাবা। বাই বাই।